এখন তুমুল প্ৰতিদ্বন্দ্বিতামূলক ক্ৰিকেট খেল। বলাৰৰ ৰূপত বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠক, বেটছমেনৰ ৰূপত বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক মোহনলাল মীনা। ফিল্ডিং কৰিছে অভয়াপুৰী সমজিলাৰ সমজিলা আয়ুক্ত শান্তা কাৰ্কি চেত্ৰীয়ে। জিলা আয়ুক্তৰ বলত কেইবাটাও ছিক্স মাৰিলে আৰক্ষী অধীক্ষকে। এই ব্যতিক্ৰমী ক্ৰিকেট খেলখন দেখা গ'ল বঙাইগাঁৱৰ যোগীঘোপাৰ কেৰখাবাৰীত। ৰোমাঞ্চক ক্ৰিকেট খেলখন অনুষ্ঠিত হৈছিল যোগীঘোপাৰ কেৰখাবাৰীত। কেৰখাবাৰীত কৃষি বিজ্ঞান কেন্দ্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ মাজতে আহাৰ বিৰতিৰ সময়ত বঙাইগাঁও জিলাৰ প্ৰশাসনিক মুৰব্বী দুজনৰ লগতে অভয়াপুৰী সমজিলাৰ মুৰব্বীজনীয়ে ক্ৰিকেট খেলৰ আমেজ লয়। খেলখনে সকলোকে আমোদ দিয়ে। দেখা না যায় দিবা মেমৰ ফোন হয় মানে কিবা আছিলে মেমৰ খাব পিছত খাব খেলি আছে তুমি বাকীবোৰক খুৱাই দিয়া